বিএও এতিয়া MBBSৰ দৰে হ'ল, হয়নে নহয় কওকচোন? MBBSত লাগে 5 বছৰ, কিন্তু আমাৰ এতিয়া BEত লাগে 4 বছৰ আৰু কেইদিনমান পিছত চাগে BA হ'ব 5 বছৰৰ। তাকে বোলো ইমান টান হৈছে যেতিয়া মই অলপমান পঢ়া ষ্টাৰ্ট কৰোঁ নে কি কয়, যিহেতু চেচনেল আহি আছে। প্ৰথমে মই চিলেবাছখন লিখি ল'লোঁ, কিন্তু মোৰ অলপমান ডাউট হ'ল যে ইমান সোপা চিলেবাছ লাগিবনে, সেই বুলি মোৰ লগৰটোক ফোন কৰিলোঁ আৰু মই তাতে কি গম পালোঁ আৰু বোলে চিলেবাছ এডহে হ'ব, এই বোলে কমহে। इससे अच्छा तो फाइनली एनाउंस कर देते। আৰু কিতাপবোৰ দেখিতো মোৰ মাথা গৰমে হৈ গ'ল, কিন্তু উপায় নাই। এতিয়া মই পঢ়িব লৈছোঁ দ্য গ্ল'বেল ইকনমি। অকণমান পঢ়ি শুনি জ্ঞানী মানুহ হৈ এতিয়া যাবলৈ ওলাইছোঁ কিবা খাবলৈ। যিহেতু অকণমান ঠাণ্ডা বতৰ আছিল, সেয়েহে ম'ম' লৈ ল'লোঁ। ম'ম'ৰ পিছত এতিয়া লৈছোঁ চাহ খাবলৈ। চাহ খোৱা হোৱাৰ পিছত মই ভাবিলোঁ এতিয়া কি কৰোঁ। এতিয়া আৰু একো কাম নাই, ঘৰলৈ উভতি আহিলোঁ, মানে PGলৈ উভতি আহিলোঁ আৰু মই লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আহিছোঁ, বাই।